নমস্কাৰ, স্বাগতম মোৰ চেনেললৈ। আহিছে এটা সুখবৰ SSC GD ৰিটেন দিয়াসকলৰ বাবে। তো সুখবৰটো জানিবৰ বাবে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আহিছে এটা ইম্পৰ্টেণ্ট নোটিছ SSC তথা ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। ইতিমধ্যে SSC GD ৰিটেন দিয়াসকলৰ বাবে শ্বৰ্ট লিষ্ট ঘোষণা কৰিছে। যিসকলৰ শ্বৰ্ট লিষ্টৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা আছে তেওঁলোকৰ বাবে অতি সোনকালে PET/PST অনুষ্ঠিত কৰা হ'ব। খুব সম্ভৱ আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব। মানে ৰান আৰু ফিজিকেল টেষ্টৰ বাবে। চ' যিসকলে ৰিটেনত APR তথা পাছ কৰিছে তেওঁলোকে প্ৰেক্টিছ আৰম্ভ কৰি দিয়া, দুটা প্ৰেক্টিছ নিয়মিতভাৱে চলাই যোৱা। অতি সোনকালে ফিজিকেল টেষ্ট বা ৰানৰ বাবে তোমালোকক মাতিব। গতিকে তেওঁলোকক মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল। ধন্যবাদ।